নমস্কাৰ প্ৰিন্সি কিচেন ব্লগ চালে আপোনালোকক স্বাগতম জনাইছো। আজি মই বহুত দিনৰ মূৰত এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো। বনাবলৈ লৈছো কচু শাকৰ সৈতে ব্ৰইলাৰ মুৰ্গীৰ মাংস। কচু শাকখিনি মই বইল কৰি লৈছো আৰু লৈছো মই দুটা আলু এনেদৰে কাটি লৈছো আৰু ডাঙৰ সাইজৰ দুটা পিয়াজ মই এনেদৰে কাটি লৈছো আৰু শুকান জলকীয়া দুটা লৈছো আৰু দুখিলা তেজপাত লৈছো আৰু এয়া আদা নহৰু আৰু কেঁচা জলকীয়া পিচি লৈছো মই। এতিয়া মই ইয়াত তেল গৰম হৈ গৈছে, মই এতিয়া আলুখিনি ইয়াতে ফ্ৰাই কৰি ল'ম। আলুখিনি মই ফ্ৰাই কৰি ল'ম। অকণমান ৰঙচুৱা হোৱালৈকে মই আলুখিনি ফ্ৰাই কৰি ল'ম। এয়া আলুখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া মই আলুখিনি নমাই ল'ম। এতিয়া মই এইখিনি তেলতে শুকান জলকীয়া দুটা দি দিম আৰু তেজপাত দুখিলা দি দিম। অকণমান ভাজি লোৱাৰ পিছত ইয়াতে মই পিঁয়াজখিনি দি দিম। এতিয়া এইখিনি ভালদৰে লৰাই দিম। পিঁয়াজখিনি ভাজি হৈ গৈছে, এতিয়া মই ইয়াতে মাংসখিনি দি দিম। এইখিনি মই এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম। অকণমান ফ্ৰাই হ'বলৈ দিম এইখিনি। এতিয়া মই ইয়াতে আদা নহৰুৰ জলকীয়াখিনি দি দিছোঁ আৰু ভালদৰে ফ্ৰাই কৰি ল'ম। যাতে আদা নহৰু কেঁচা গোন্ধটো নাইকিয়া হয়। এতিয়া মই ইয়াতে নিমখ দিম। মই এটা সোৱাদ অনুযায়ী নিমখ দি আছোঁ। আৰু ভালদৰে অকণমান ভাজি ল'ম। আৰু মই দিম জিৰা গুড়ি দিছোঁ। ধনিয়া গুড়ি দিছোঁ আধা চামুচ। ভালদৰে লৰাই দিম। আৰু দিম এয়া চিকেন মছলা আধা চামুচ। হালধি দি দিম মই। হালধি দিলোঁ, এতিয়া লৰাই দিম। এতিয়া মই অকণমান সময় এইখিনি ঢাকি দিম। ইয়াতে মই এতিয়া এইখিনি দেখিছেনে সিজিয়ে গৈছে। ইয়াতে মই এতিয়া বইল কৰি থোৱা কচু শাকখিনি দি দিম। এতিয়া ভালদৰে দুইখিনি মিলি যোৱাকৈ মই লৰাই দিম। লগত মই একেলগে আলুখিনিও দি দিম।
গোটেইখিনি সিজি পেলাই ঢাকনিখন অকণমান সময় দি দিম ঢাকনিটো আঁতৰাই মই দিকেনে চাম এয়া অলমষ্ট সিজিয়ে গৈছে এতিয়া মই ইয়াতে বিলাহী এটা দি দিম এনেদৰে কাটি লৈছিলোঁ বিলাহীটো মই এনেদৰে দি বিলাহীটো সিজালৈকে ঢাকনিখন লগাই দিম ঢাকনিখন আঁতৰাই মই চাম এয়া বৰ ধুনীয়াকৈ বিলাহীখিনি মিলি গৈছে এতিয়া মই এইখিনি ভালদৰে লৰাই দিম আৰু এয়া দেখিছেনে কি ধুনীয়া কালাৰ আহিছে আপোনালোকে এনেদৰে খাব পাৰে আৰু যদি পানী দিব খোজে পানীও দিব পাৰে মই ইয়াতে পানী অকণমান এড কৰিম মই অকণমান পানী দিম বেছি নিদিওঁ একেবাৰে শেষত মই ইয়াতে জালুকৰ গুড়ি অকণমান দিম জালুকৰ গুড়ি এতিয়া অকণমান উতলিবলৈ দিম দি এইখিনি নমাবলৈ হৈ যাব এয়া ধুনীয়াকৈ উতল আহিছে দেখিছেনে এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল নমাই দিম এইখিনি এয়া দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে এনেকৈ আপোনালোকে ভাতৰ লগত জুতি ল'ব পাৰে এনেদৰে বনাই খাই চাবচোন বৰ সোৱাদ লাগে খাই এতিয়া মই এইখিনি নমাই লৈছোঁ এতিয়া মোৰ কচু শাক আৰু ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ ৰেচিপি ৰেডি হৈ গ'ল এনেদৰে আপোনালোকে বনাই খাই চাবচোন আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ